এই চাওক নীলবাগান আদৰ্শ চিকিৎসালয়। গুড মৰ্ণিং বন্ধুসকল। আৰু আজি ইমান কুঁৱলীৰ মাজত এতিয়া টাইম হৈছে 5টা 5:30 5:25 হৈছে আৰু ইমান কুঁৱলীৰ মাজত চাওক কিমান কুঁৱলী পৰিছে। চাওক কোনোফালে চাৰিওফালে একবাৰে কুঁৱলী নিজে নিজক দেখিব পৰা নাই, ইমান কুঁৱলী পৰিছে আজি। আৰু আজি আমি ওলাই আহিছোঁ, এইটো ইমান মৰ্ণিং আজি হ'ল সোমবাৰ আৰু আজি মৰ্ণিং টাইমত ওলাই গৈছোঁ। আজি যাম বৰপেটা, আপোনালোকে চাব বৰপেটা কিয় গৈ আছোঁ, পিছত আপোনালোকক দেখুৱাম নেক্সট ব্লগক। আৰু আজি যাম। আৰু হেল্ল' এভৰিৱান, ৱেলকাম টু মাই ইউটিউব চেনেল বন্ধুসকল। আৰু আজিৰ ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ চাব, আমি চেষ্টা কৰিম যিমান পাৰোঁ ইমান দেখুৱাম। আৰু আমাৰ লগত আৰু মানুহ যাব আৰু বেলেগ এটা ইম্পৰ্টেণ্ট কামত গৈ আছোঁ। বাকীখিনি আপোনালোকে গোটেই ভিডিঅ'ত আপোনালোকে ডিটেইল দি যাম আমি ক'ত গৈ আছোঁ ক'ত নহয়। এতিয়া আমি গৈ আছোঁ লাহে লাহে, চাওক আজি আমি খোজকাঢ়ি গৈ আছোঁ, চাওক চাব পাৰিছে। আৰু এনেকৈ চব মানুহ টোপনিত, আৰু আমি উঠিছোঁ চাৰে 4:30 4:30 উঠিছোঁ। উঠি পেলাই এতিয়া আমি লাহে লাহে গৈ আছোঁ এতিয়া। আৰু নীলবাগান পামে 2 মিনিটমান লাগিব, আমাৰ ঘৰৰ পৰা বেছি টাইম নালাগে, 3-4 মিনিট লাগে। আৰু আহি গ'লোঁ, আধা ৰাস্তাৰ বেছি হ'ব, আহি গ'লোঁ আৰু অকণমান টাইম আছে, নীলবাগান পাই যাম। তেতিয়াহ'লে বন্ধুসকল আমাৰ ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব আৰু যিমান পাৰিব সিমান শ্বেয়াৰ কৰিব ভিডিঅ'টো, কাৰণ এনেকৈ নিত্য নতুন জেগা আমি চেষ্টা কৰোঁ আপোনালোকক দেখুৱাবৰ কাৰণে। আৰু কিবা এটা হ'ল বন্ধুসকলে চাওক, দেখাবলৈ পাইছে মুখত কিবা জ্বৰ উঠা নাই, ভিতৰত জ্বৰ আছিলে, একেদিন অকণমান বেমাৰত আছিলোঁ। আৰু আপোনালোকে যদি ফেচবুকত চাই আছে, আৰু আমাৰ আৰু এটা কথা বন্ধুসকল, আমাৰ যিটো ফেচবুক পেজত মানে কোনোবা ষ্ট্ৰাইক মাৰিছিলে আৰু ষ্ট্ৰাইকটো এতিয়া কোনোবাই উঠাইছে, এতিয়া ফেচবুক পেজটো আকৌ আহি গ'লে আৰু বহুত আনন্দিত হৈছোঁ, কাৰণ বহুত কষ্ট কৰিছিলোঁ সেই ফেচবুক পেজটোত। আৰু ফেচবুক পেজটো ঘূৰি আহিলে আৰু আমাৰ ইউটিউব চেনেলটো আপোনালোকে যদি পোৱা নাই তেতিয়াহ'লে আমাৰ ইউটিউব চেনেলটো স্ক্ৰীণত আহি আছে, আপোনালোকে দেখিবলৈ পাইছে। গৈ পেলাই আপোনালোকে যদি ফেচবুকত চাই আছে তেতিয়াহ'লে ইউটিউব পেজটো আপোনালোকে গৈ পেলাই ছাবস্ক্ৰাইব কৰিব পাৰে। তেতিয়াহ'লে আপোনালোকে চাই লওক বন্ধুসকল কিমান কুঁৱলী, চাওক চাৰিওফালে কুঁৱলী। আমি একেবাৰে পথাৰৰ মাজত আছোঁ আৰু কি ক'ম, ইমান কষ্ট। মৰ্ণিঙত উঠিছোঁ, গা ধুইছোঁ, ঠাণ্ডা গোটেই, একেবাৰে ঠাণ্ডা। আমাৰ লগত যাব আৰু মানুহ, আৰু চেষ্টা কৰিম আমি চবখিনি বস্তু ডিটেইলত দেখুৱাবৰ কাৰণে। ঠিক আছে বন্ধুসকল, এতিয়া ইয়াতে ভিডিঅ'টো বহুত দীঘলীয়া হৈ আছে আৰু ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব। সেই চাওক বন্ধুসকল ইমান কুঁৱলী পৰিছে, মানে এনেকৈ অৱস্থা হৈছে, মানে একো বস্তু দেখিব পৰা নাই। সেই চাওক, এই যিটো আপোনালোকে কাৰেণ্টৰ খুঁটিটো দেখি আছে একেবাৰে মোৰ কাষতে, আৰু এই কাষত চাওক নেক্সট খুঁটিটো ইয়াতে কাষতে আছে, কিন্তু সেইটো দেখিব পৰা নাই, অকণমান আজৰত চাওক কিমান ডিষ্টেঞ্চত, বেছি ডিষ্টেঞ্চত নহয়, সেইটো দেখিব পৰা নাই। ইমান কুঁৱলী পৰিছে আজি, হাল্লা যি কৰে চাওঁ। লাহে লাহে গৈ আছোঁ, দোৱা কৰিব আমাৰ কাৰণে, আমি যাতে ভালে যাব পাৰোঁ। আৰু আপোনালোকে দেখিবলৈ পাইছে এতিয়া আহি আমাৰ নীলবাগান পাই গ'লোঁ। এই চাওক এখন হৈছে নীলবাগান, ইয়াতে বিল্ডিং বনি আছে। আৰু এই চাওক এইটো হ'ল ফ্লাইঅভাৰ ব্ৰিজ, ইয়াৰ তলফালে আমি যাব লাগিব। এই চাওক আমি ব্ৰিজৰ তলফালে গৈ আছোঁ এতিয়া। আৰু বন্ধুসকল ব্ৰিজৰ এইটো চাইডত আহি গ'লোঁ, আৰু সেইটো চাইডত দেখিবলৈ পাইছে এইটো আমাৰ মুৰাদাৰ ৰাস্তা, মুৰাদাৰ হেৰুৱাঘাট। এইফালে মানে বহুত
ঠাইত যাব পাৰোঁ, ডিফু কাৰ্বি আংলং এইটো চাইডত যাব পাৰোঁ, ডিফু ডিমাপুৰ এইটো এইফালে মানে বহুত জেগাৰ নাম আছে আপোনাৰ কি ক'ম। আৰু এইটো চাইডৰ এৰিয়াত হৈছে আমাৰ নীলবাগান হায়াৰ ছেকেণ্ডেৰী স্কুল, আৰু আছে অকণমান আগত গ'লে আমাৰ নীলবাগান মডেল হস্পিটেল এখন আছে, আৰু আছে আপোনালোকক আৰু কেতিয়াবা কিবা কিবি দেখুৱাম। আৰু এতিয়া গৈ আছোঁ, অকণমান আগত যাম, অকণমান আগত মানুহ থিয় হৈ আছে আমাৰ কাৰণে। তেতিয়াহ'লে আপোনাৰ সম্পূৰ্ণ ভিডিঅ'টো চাই থাকে বন্ধুসকল, যিমান পাৰে সিমানে শ্বেয়াৰ কৰিব আমাৰ ভিডিঅ'টো, কাৰণ কোনোবাই চাওক আমাৰ ভিডিঅ'ত এনেকৈ এইটো ব্লগিঙতো বেলেগ একো শিকিব পৰা নাই, কিন্তু নিত্য নতুন জেগা দেখিবৰ কাৰণে কিবা এটা ভাল লাগিব আপোনালোকৰ মনত, সেইটো কাৰণে আজি ব্লগটো আৰম্ভ কৰি আছোঁ। আৰু চাই থাকক। এই চাওক নীলবাগান আদৰ্শ চিকিৎসালয়, এইটো আমাৰ নীলবাগানৰ পুৰণা ফাৰ্ষ্ট যিটো হস্পিটেল আছিলে সেইটো আছিলে, আৰু সেইটো চাইডত নতুনকৈ বনাইছে, আৰু চাব পাৰে। এই চাওক এই বিল্ডিং দেখিবলৈ পাইছে, এইটো হ'ল আমাৰ নতুন মডেল হস্পিটেল, আৰু এখন হস্পিটেলত আহিছে দেখিবলৈ পাইছে। এই চাওক। আৰু বন্ধুসকল আমি যাব লগাইছিলে, মানে আমি কৈছিলোঁ আপোনালোকক যে আমি বৰপেটা যাম বুলি, যোৱাটো কেঞ্চেল হ'ল। আৰু যি নহওক আপোনালোকে এইটো ভিডিঅ' আপোনালোকে চাব, অকণমান মৰম দিব, কাৰণ আৰু 2 দিন পিছত আমি বৰপেটা যাম, আৰু এই আজি যোৱাটো কেঞ্চেল হ'ল। এতিয়া অকণমান এতিয়ালৈকে মানে নীলবাগান আছিলোঁ, নীলবাগান বহিছোঁ, আমাৰ ইয়াৰ লগতে আছে শ্বৰীফ ভাই দোকানত বহি আছিলোঁ, আৰু শ্বৰীফ ভাই দোকান এখন আছে নীলবাগান, আহিলে আপোনালোকে নিশ্চয় বহুতে চিনি পায় আমাৰ শ্বৰীফ ভাই দোকানখন। আৰু তেখেতক লৈ পেলাই ইয়াতে দোকানত আছিলে, আমি কৈছোঁ বোলে ভাই আমাক অকণমান লৈ যোৱা, ঘৰত দি থৈ আহা, আৰু আমাৰ বাইৰ লগত আহিছে। আৰু যি নহওক, আৰু আজি ভিডিঅ' এয়া মানে আপলোড কৰি দিম, আৰু আপোনালোকে চাব। আৰু যেতিয়া মানে নেক্সট যাম আপোনালোকে দেখুৱাম আমি ক'ত যাম, ক'ত কি কৰিম। আমি গৈ আছোঁ 2 দিন পিছত, আমি আকৌ বৰপেটা গৈ আছোঁ, আপোনালোকে নিশ্চয় ভিডিঅ'টো পাব আৰু চাব, সম্পূৰ্ণ যিমান পাৰে ইমানেই মৰম দিব। আৰু আজি মৰ্ণিংটো ভিডিঅ'ত আপোনালোকে দেখিবলৈ পাইছিলে। আৰু এতিয়া চাওক আমি ক'ত আছোঁ, আমাৰ শ্বৰীফৰ টমটমটো চাই দিয়ক। এই চাওক। ঠিক আছে বন্ধুসকল, আজিৰ কাৰণে ইমানখিনি যদি ভিডিঅ'টো চাই ভাল পায়, ভালনো আৰু কি পাব, আমি মৰ্ণিঙত কৈছোঁ কি আৰু কৰি আছোঁ কি, ভালনো আৰু কি পাব। ঠিক আছে, ইমানখিনি ভিডিঅ' আজিৰ কাৰণে টাটা।